মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ সংগীতা বাইদেউ। আজি মেধি তীৰ্থলৈ যায় নামৰ কবিতাটোৰ কবি পৰিচয় দাঙি ধৰিবলৈ লৈছোঁ। দণ্ডিনাথ কলিতা এজন অসমীয়া কবি, গল্পকাৰ, উপন্যাসিক, নাট্যকাৰ তথা ব্যংগ সাহিত্যিক। 25খনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। সাধনা উপন্যাসৰ বাবে তেখেতে 1928 চনত অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। তেওঁৰ প্ৰথম ব্যংগ পুথি ৰঘৰাত নিৰ্মল আৰু শুদ্ধমতী মেধিৰ জাহাজত ভোজন, পৰাচিতৰ হাবিয়াস আৰু জড়দেহাতীলৈ তীৰ্থলৈ যোৱাৰ আকাংক্ষা আৰু অনুশোচনা দেখা যায়। ঊনবিংশ শতিকাত জন্মগ্ৰহণ কৰা আবাহন যুগৰ শ্ৰেষ্ঠ ঔপন্যাসিক দণ্ডিনাথ কলিতা আছিল একেৰাহে নাট্যকাৰ, কবি, গল্পকাৰ, পাঠ্যপুথি ৰচোতা, জীৱনী লেখক, অনুবাদক, হাস্যৰসিক আৰু সমাজ সংস্কাৰক। ৰগৰ, ৰঘৰা আৰু বহুৰূপী নামে 3খন ব্যংগ কবিতা পুথিৰ জৰিয়তে তেওঁ সমাজৰ ওপৰত তীব্ৰ ব্যংগ দৃষ্টিপাত আগবঢ়াইছে। তেওঁ এই কবিতা পুথি কেইখনৰ মাজেৰে সমাজৰ গ্লানিৰ ওপৰত আঙুলিৰ চোকা নখ বহুৱাইছে বুলি বিনাদ্বিধাই ক'ব পাৰি। অসমীয়া ভাষা সাহিত্যৰ উন্নতি আৰু সমৃদ্ধিৰ পথত একাগ্ৰভাৱে জড়িত থকা এজন প্ৰখ্যাত সাহিত্যিক হ'ল দণ্ডিনাথ কলিতা। তেওঁৰ জন্ম হৈছিল 1890 চনৰ 30 জুনত তেজপুৰ নগৰৰ কেতেকীবাৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল মংগলৰাম কলিতা আৰু মাতৃৰ নাম আছিল জোনাকী কলিতা। তেওঁলোকৰ সৰ্বমুঠ 5টা সন্তানৰ ভিতৰত দণ্ডিনাথ কলিতা আছিল দ্বিতীয়। কলিতাদেৱৰ দেউতাক আছিল এজন দুখীয়া খেতিয়ক। 5টা সন্তানক স্কুলত পঢ়োৱাতকৈ খেতিপথাৰত মনোযোগেৰে কাম কৰাটোহে দেউতাকে অধিক গুৰুত্ব দিছিল। কিন্তু দণ্ডিনাথ কলিতাৰ আছিল শিক্ষাৰ প্ৰতি অসীম ধাউতি আৰু বুদ্ধিমত্তা অত্যন্ত প্ৰখৰ। আৰ্থিক অনাটন আৰু পাৰিবাৰিক দুৰ্যোগে তেওঁৰ সাহিত্য সাধনাত আউল লগাব পৰা নাছিল। দণ্ডিনাথ কলিতাই তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল কবিতাৰে। মাত্ৰ 7ম শ্ৰেণীত থাকোঁতে তেওঁ খুহুতীয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। পিছলৈ বিভিন্ন বিষয়ৰ বহু কবিতা, প্ৰবন্ধ আদি ৰচনা কৰি সাহিত্য চৰ্চাত মনোনিৱেশ কৰে। তেওঁ 8ম শ্ৰেণীত থাকোঁতেই ফুল নামৰ প্ৰথম ঐতিহাসিক উপন্যাসখন ৰচনা কৰে। অন্ধবিশ্বাস, কুসংস্কাৰ, দুৰ্নীতি, ভণ্ডামি আদিৰে ভৰা অসমীয়া সমাজখনৰ সংস্কাৰ সাধন কৰাই আছিল কলিতাদেৱৰ জীৱনৰ মূল উদ্দেশ্য। তেওঁৰ ৰচনাৰাজিৰ মাজত এই বিপ্লৱী চেতনাৰ প্ৰকাশ ঘটিছিল। তেখেতে ৰচনা কৰা কেইখনমান উপন্যাসৰ নাম হ'ল ফুল, সাধনা, গণবিপ্লৱ, হত্যাকাৰী কোন, অদৃষ্ট আৱিষ্কাৰ। তেখেতে ৰচনা কৰা কেইখনমান নাটক সতীৰ তেজ, পৰাচিত, কৃষক বধ, মুক্তিৰ অভিযান, অগ্নি পৰীক্ষা, পোহনীয়া কুকুৰ আৰু নগৰৰ বিহুতলী। তেখেতে ৰচনা কৰা কেইখনমান কবিতা পুথি ৰঘৰা, ৰগৰ, বহুৰূপী, অসম সন্ধ্যা, বীণাৰ ঝংকাৰ, গল্প সংকলন সাতসৰী ইত্যাদি। তেখেতে ৰচনা কৰা 2খন জীৱনী গ্ৰন্থ কৰ্মবীৰ চন্দ্ৰনাথ আৰু গোহাঁই বৰুৱা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।